গৈছিলোঁ যোৱাটো ইণ্টাৰভিউত মই আপোনালোকক যোৱাটো ব্লগত গৈছিলোঁ ইণ্টাৰভিউ দিব যোৱাৰ কথা আৰু মই চিলেক্ট হৈ গ'লোঁ আজি জইন কৰিব গৈ আছোঁ ৰাতি এপইণ্টমেণ্ট লেটাৰ আহি গ'ল আৰু এতিয়া জইন কৰিব গৈ আছোঁ আৰু মই নলবাৰী জিলাত মানে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব দিছিলে ডিষ্ট্ৰিক্ট নহয় স্কুল 3খন চিলেক্ট কৰিব দিছিলে আৰু মই স্কুল টিচাৰ হ'ম আচলতে তাৰপিছত স্কুল চিলেক্ট কৰিব দিছিলে আৰু শিৱসাগৰ তাৰপিছত নলবাৰী আৰু আছিলে চাউথ চালমাৰা গ্লাছখনৰ মানে হেৰি কৰি দিয়া চাউথ চালমাৰা আৰু মই যিহেতু ওচৰতে হ'লে ভাল হয় সেইকাৰণে নলবাৰীখন চিলেক্ট কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ নলবাৰীলৈকে তাত চিলেক্ট হ'লোঁ আৰু স্কুল হ'ল মোৰ খগ্ৰাপাৰ হাই স্কুল আৰু এতিয়া স্কুললৈ গৈ আছোঁ হেড ছাৰৰ লগত কথা পাতোঁ আৰু জইনিংটো কৰি থৈ আহোঁ তেনেকৈ গৈ আছোঁ আৰু ৰাতিপুৱাতে দৌৰা দৌৰি হৈছে বিৰাট আৰু বহুত নাৰ্ভাছো ফিল কৰি আছোঁ আজি ফাৰ্ষ্ট স্কুল যাম যিহেতু আৰু কেনেকুৱা কি একো নাজানোৱে তেনেকৈ আৰু গৈ আছোঁ আৰু এইজনী মোৰ পাৰ্টনাৰজনী এখেতক আজি স্কুল ক্ষতি কৰাই দিলোঁ আৰু বাকীকেইটা দিনত আৰু ক্ষতি কৰা নহ'ব মই মিলাব লাগিব তাইক আজি ক্ষতি কৰাই দিলোঁ আজি লৈ আহিলোঁ আমি মাক বাপেক দুয়োজনে আহিছোঁ যিহেতু আৰু তাৰপিছত পাপাকে স্কুল গ'লে মই থাকিব লাগিব তেনেকৈ দুয়োজনে মিলাই ল'ব লাগিব আৰু পিছলৈকে আমি ওচৰত ৰুম চুম কিবা এটা লৈ ল'ম ভাবিছোঁ আৰু কিন্তু এতিয়া মই সদ্যহতে মিলাই লওঁ তেনেকৈ আৰু চাওঁ মুখখন এবাৰ তোমাৰ স্কুল চেঞ্জ হ'লে দুখ লাগিব নেকি দুখ লাগিব তই স্কুল চেঞ্জ কৰিব লাগিব তই গম পাইছা নাই হা নলবাৰী স্কুলত দিব লাগিব তোমাক তাত ধুনীয়া ধুনীয়া স্কুলতে দি দিম তোমাক এইখন ভাল স্কুল বেয়া নহয় কিন্তু আমি মা পাপাতে থাকিব লাগিব নহয় চাওঁ মুখখন চনাটো আৰু এতিয়া আমি গৈ আছোঁ ৰাতিপুৱা অকণমান ৰঙা চাহ খাই আহিলোঁ তাইকো বেছিকৈ খোৱা নাই তাইৰ যিহেতু প্ৰব্লেম আছে অকণমান আপোনালোকে গমে পায় সেইকাৰণে তাইক অকণমান কিবা খুৱাই আহিছোঁ আৰু আমিও তেনেকৈ চিম্পুলকৈ খাই আহিছোঁ ৰাস্তাত পাৰিলে খাম আৰু বহুত দীঘলীয়া জাৰ্ণি হ'ব আজি গৈ আছোঁ আৰু আপোনালোককো দেখাই থাকিম মোৰ আজি দিনটো কেনেদৰে যায় গোটেইখিনি চাই থাকক হনুমান মন্দিৰ পালোঁ আমি পাৰ হৈ গ'লোঁ আৰু এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ নমা আমি স্কুলখন আহি পালোঁ এইখন স্কুলখন অকণমান দেখা পাইছোঁ জালুকবাৰীৰ পৰা 1 ঘণ্টা আমি প্ৰায় 1 ঘণ্টাত আহি পাইছোঁ আৰু মই যিহেতু বাছত যদি আহিব লগা হয় তাৰ পৰা অহা যোৱা কৰিলে বাছত আহিলে অকণমান সময় লাগিব আৰু ইয়াতে থাকিলে কিমান কথাই নাই আমি স্কুলৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া কিবা এটা খাই লওঁ আৰু জইনিংটো হৈ গ'ল হেডছাৰজনো ভালেই লাগিল কথা পাতিলোঁ গোটেই ষ্টাফটোৱে কথা পাতিলে ভাল লাগিল আৰু আমাক চাহো খোৱালে গলা বুন্দিয়া ভুজিয়া গাখীৰ চাহ খোৱালে খাই আহিলোঁ এতিয়া ভাতটো খাই লওঁ আৰু তাইকো খুৱাই দিওঁ আৰু চাই থাকক ভিডিঅ'টো
চাইছানে ভালকে এইখন হ'ল আমাৰ ভিনদেউহঁতৰ দোকান ধুনীয়া ধুনীয়া মেখেলা চাদৰ আছে ভিনদেউহঁতৰ দোকানত মই অকণমান দেখাই দিছোঁ এয়া ধুনীয়া ধুনীয়া জৰা আনিছে এইবিলাকো চাওক আৰু এইবিলাক মই কাপোৰ চাই থৈ দিছোঁ আৰু এইবোৰ চাওক এয়া আপোনালোকক কাপোৰৰ দোকান দেখাইছোঁ এয়া মোৰ ভিনদেউহঁতৰ দোকান এয়া কাপোৰ আহিছে আৰু মই স্কুলত লৈ যোৱাৰ কাৰণে কেইযোৰমান কাপোৰ ল'লোঁ বেছি কটন জৰা আৰু মই কি ল'লোঁ মই পিছত আপোনালোকক দেখাই দিম দোকানখন অকণমান আৰু এইজনী হ'লোঁ মই স্কুলৰ ড্ৰেছেৰে আৰু এইজনীয়ে জেঠাকৰ দোকানত দৌৰা দৌৰি কাপোৰ আপোনালোকক লাগিলে আহিব বিকে ক্লথ ষ্ট'ৰ কিন্তু এতিয়া কাৰেণ্ট নাই কাৰণে ইয়াতে লাইট দিয়া নাই ইনভাৰ্টাৰতহে লাইট লগাই থৈ দিছে চিচি কেমেৰা আৰু এয়া আমি জৰা চাইছোঁ কম কম জৰাও আছে আৰু এইবিলাক ভাল ভাল চাৰ্ট আছে ধুনীয়া ধুনীয়া আৰু আপোনালোকে নিজে পিন্ধাৰ কাৰণে ধুনীয়া ধুনীয়া জৰা আছে আমি ভিনদেউহঁতৰ দোকানত বহি আছোঁ আৰু কাপোৰ কিনিলোঁ বহুত কিবা কিবি কাপোৰ কিনিলোঁ মই স্কুলত নিয়াৰ কাৰণে কেইযোৰমান কাপোৰ ল'লোঁ আৰু মাহঁতেও কাপোৰ ল'লে আমি আহোঁতে তাহাঁতেও আহিল তেনেকৈ আৰু এতিয়া এই কাপোৰবিলাক চাওক ধুনীয়া ধুনীয়া জৰাই আহি আছে আৰু আমি এতিয়া চাৰ্কাছ চাব যাব ওলাইছোঁ ইয়াতে চাৰ্কাছ আহিছে আজি আমি যাব ওলাইছোঁ আৰু এই যদি তাইও ৰেডি আছে চাওঁ এবাৰ ক'ত যাবা যদি দেখুৱাব পাৰোঁ দেখাব নোৱাৰিমে কিজানি মিউজিক বাজি থাকিব অকণ অকণ যি পাৰোঁ সেইখিনি দেখাম আৰু এতিয়া আমি চাই আহোঁ বহুত দিনৰ পিছত চাৰ্কাছ চাম কিমান দিন হ'ল যে আৰু অহাও নাছিল তেনেকৈ গুড়িয়া চাৰ্কাছ আহিছে ন তাইৰ আৰ্টৰ স্কুলৰ সন্মুখতে আহিছে গুড়িয়া চাৰ্কাছ আমি ইয়াতে কি খাব আহিছোঁ জুচ খাব আহিছোঁ এয়া এখেতে খাব ৱাটাৰমেলন জুচ তুমি কি কি জুচ অৰ্ডাৰ কৰিছা মা অঁ আৰু আমি এয়া চিকেন দিছোঁ মাজে মাজে একদম কমেডি কৰি আছে যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে